Hello everyone, আজিৰ ভিডিঅ'ত বহুত কেইটা নিউজ কভাৰ কৰা হৈছে লাষ্টলৈকে ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব ফাৰ্ষ্ট নিউজটো হৈছে ভুখন আৰু বিকাশৰ বিষয়ে ভুখন আৰু বিকাশ গ'ল নিউজ 18 লৈ ইন্টাৰভিউৰ কাৰণে তাক লৈ ইনষ্টাগ্ৰাম ষ্টৰীত ভুখনে কি কয় আপোনালোকে চাই লওক এতিয়া আছো নিউজ 18ৰ অফিচত জনেশগুৰি এইফালে আমাৰ প্ৰাঞ্জল দা জনপ্ৰিয় সাংবাদিক আৰু এতিয়া হেৰি হয় ইউটিউবাৰ হয় সো খুব সুন্দৰ এটা শ্ব' আছে আজি শ্ব'টোত আমাৰ পিছফালে বিজেকে আছে বাৰু বিজেকে আহিছে আমাৰ বিকাশৰ লগত এইফালে বিকাশ চেত্ৰী একদম বেছি আই লাভ ট্ৰেভেল এণ্ড ফুড এতিয়া থাইলেণ্ডতো থাকে বাৰু ইফালে ভাইটি ভণ্টি আছে তাৰপিছত ইফালে আছে আমাৰ অমিতা গছৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাকেশ অতি মৰমৰ বন্ধু ভাল ন ৰাকেশ আছো ভালে আছো মজা আজি ফালিব লাগিব বহুত দিন লগ পাইছো খালি আজি সিঙ্গার ভার্সেস ইউটিউবার কোন জিকিব এনিৱে নো প্ৰবলেম ইফালে আছে আমাৰ ৰেখা ৰেখা কি খবৰ ভাল ভাল ইয়েস বঢ়িয়া আৰু খুব সুন্দৰ প্ৰগ্ৰাম আহি আছে অহা সানডে 7:50 নিউজ 18 অসম নৰ্থ ইষ্ট আপোনাৰ টিভিটো চাব পাৰিব আৰু আপোনাৰ ফেচবুকত আহিব ইউটিউব চফালে আহিব নেক্সট নিউজটো হৈছে ট্ৰেভেলাৰ নয়নৰ ওপৰত ট্ৰেভেলাৰ নয়নে সহায় কৰে এজন দুখীয়া মানুহজনৰ এক্সিডেণ্টৰ কাৰণে খোজ কাঢ়িব নোৱাৰে তাক লৈ নয়নে ৰিচেণ্ট ভিডিঅ'ত কি কয় আপোনালোকে চাই লওক মানে দাদাৰ এই জোতা ঠিক আছে মানে এই জোতা দুজোৰৰ ছাপৰ্টত খোজ কাঢ়ে আৰু যেহেতু এক্সিডেণ্ট হৈছে এই জোতা দুজোৰ তেখেতক বনাই দিব লাগে বুলি কৈ আছে মই এতিয়া আপোনাক গুৱাহাটীত লৈ যাম গুৱাহাটীত পাই মই কিন্তু যদি গুৱাহাটী যাওঁ মোৰ ৱাইফক আনিব মই আপোনাক লৈ যাম লৈ যাই বনাই লৈ আহিম হৈ যাব লাগিব আপোনাৰ নলবাৰীত ঘৰটো মই আপোনাক ফোন কৰিম আপোনাৰ ফোন নম্বৰ লৈ ঠিক আছে বিশ্বাস আছেতো মই লৈ যাম নেক্সট নিউজটো হৈছে অসমৰ ৰিপুনৰ বিষয়ে কেলি ৰিপুনে কামাখ্যা মন্দিৰত নিজৰ ছোৱালী চুলাকৰণত নাপিতে বেয়া ব্যৱহাৰ কৰে তাৰে এটা ক্লিপ চাই লওক ফুল ভিডিঅ'টো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব লাহেকে কৰক না নেক্সট নিউজটো হৈছে বলো নমস্কাৰ চেনেলটিৰ বিষয়ে বলো নমস্কাৰে মঙলদৈত খুলিব স্পাইডাৰ পটেটোৰ দোকান তাক লৈ ভিডিঅ' আপলোড কৰে আৰু ৰিচেণ্টলি তাক লৈ ইনষ্টা ষ্টৰীত দিয়ে সেইটো আপোনালোকে চাই লওক গুড মৰ্নিং সকলোকে আৰু এতিয়া আমি গৈ আছো গুৱাহাটী মানে কিবা কিবি দোকানৰ বস্তু কিনিব লোকেশ্যন চাব ক'ত কেনেকৈ দিম আপোনালোকৰ যিহেতু আমাৰ এতিয়ালৈ লোকেশ্যনটো ভালকৈ ঠিক হোৱা নাই চ' সেই বস্তু অকণমান কিছুমান কিনিব আছে যোগাৰ পাতি কৰিব আছে যিহেতু বহুত বস্তু কৰিব আছে ন দোকান বুলি ক'লে বহুত বস্তু আহি পৰে আৰু এইফালে পূৰা চলাই আছে নেক্সট নিউজটো হৈছে জুবিন ব্লগৰ বিষয়ে পিনে ল'লে এখন নতুন কাৰ তাক লৈ ইনষ্টাগ্ৰামত এই ফটো শ্বেয়াৰ কৰে মেনে কংগ্ৰেচুলেশ্যন টু হিম এনেকুৱা ইউটিউব ৰিলেটেড নিউজৰ কাৰণে ছাবস্ক্ৰাইব কৰিব